সোণাৰীচাপৰি মধ্য ইংৰাজী বিদ্যালয়ৰ পাচিৰ পত্ৰিকা প্ৰভাতী উন্মোচন। বৰদলনি প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত সোণাৰীচাপৰি মধ্য ইংৰাজী বিদ্যালয়ৰ পাচিৰ পত্ৰিকা প্ৰভাতী উন্মোচন কৰা হয়। সোণাৰীচাপৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়ন্ত বৰুৱাৰ পৰিচালনাত সহ শিক্ষক তথা পাচিৰ পত্ৰিকা সম্পাদনা সমিতিৰ সম্পাদক বিপ্লৱ শইকীয়াই আগধৰা সভাখনত পাচিৰ পত্ৰিকা শুভ উন্মোচন কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ৰাজেশ বুঢ়াগোহাঁয়ে। আমাৰ বিদ্যালয়ত পূৰ্বৰ পৰাই প্ৰভাতী নামেৰে প্ৰাচীৰ পত্ৰিকা আমাৰ অতীতৰ পৰা চলি আহিছে। এইবাৰো আমি তাৰ কোনো ব্যতিক্ৰম নহয়। আমাৰ প্ৰভাতী নামেৰে যি প্ৰাচীৰ পত্ৰিকা, সেই প্ৰাচীৰ পত্ৰিকা আমি ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ শিক্ষক গোটৰ যৌথ প্ৰচেষ্টাত আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। আমাৰ এই প্ৰাচীৰ পত্ৰিকাৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ যি কণ কণ ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ জৰিয়তে তেখেতসকলৰ যি সুপ্ত প্ৰতিভা, তেখেতলোকৰ মাজত যি লেখক হোৱাৰ যি কবিতা মানে ভৱিষ্যতে কবি হোৱাৰ যিটো তেখেতসকলৰ এটা উৎসাহী মনোভাৱ আছে, তেখেতসকলৰ মাজত যি প্ৰতিভা আছে, সেই প্ৰতিভা বিকাশৰ এয়া এক আমাৰ সুবৰ্ণ সুযোগ, যাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা আমাৰ প্ৰকাশ পায়। গতিকে আমাৰ বিদ্যালয়তো তাৰ ব্যতিক্ৰম নহয়। আমি প্ৰভাতী নামেৰে যি প্ৰাচীৰ পত্ৰিকা হৈছে, সেই প্ৰাচীৰ পত্ৰিকা পূৰ্বতে প্ৰস্তুত কৰাৰ দৰে এইবাৰো প্ৰস্তুত কৰি উলিয়াইছোঁ। এইবাৰ আমাৰ প্ৰাচীৰ পত্ৰিকা যি সংখ্যা, সেই সংখ্যাত কবিতাৰ শিতানত যথেষ্ট কণ কণ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে।